নিৰ্বাচনী বতৰত টকাৰ উজান উঠিছে বিটিআৰত। ইউপিপিএলৰ প্ৰমোদ বড়োৱে শাসনভাৰ লোৱাৰ পাছৰে পৰা বিটিআৰৰ চৌদিশে কেৱল টকাৰ বৰষুণ। ইউপিপিএল নেতাৰ ঘৰত দমে দমে ওলাইছে টকা। প্ৰমোদ বড়োৰ বিটিআৰত এতিয়া কেৱল টকাৰ উজান উঠিছে। ইউপিপিএল নেতাৰ ঘৰে ঘৰে কেৱল টকাৰ দমে ওলাইছে। ইউপিপিএল নেতাই ক'ত পাইছে ধনৰ কলচী? উন্নয়নৰ নামত ধনৰ শৰাধ কৰিছে নেকি প্ৰমোদ বড়োৱে? তিনিটা দৃশ্য চাওক। এই তিনিটা দৃশ্যত তিনিজন ব্যক্তি, তিনিওজনৰে ফটো কেৱল টকাৰ লগত। নিৰ্বাচনী বতৰত এতিয়া টকাৰ উজান উঠিছে বিটিআৰত। প্ৰমোদ বড়োৱে শাসনভাৰ লোৱাৰ পিছৰে পৰা বিটিআৰৰ চৌদিশে যেন কেৱল টকাৰ বৰষুণ পৰিছে। বিশেষকৈ ইউপিপিএলৰ নেতাৰ ঘৰে ঘৰে ওলাইছে টকাৰ দম। আৰু এই সত্য লুকুৱাই ৰাখিব বিচৰা নাই খোদ প্ৰমোদ বড়ো সহযোগী নেতা পালি নেতাই। কোনোবাই যদি টকাৰ দমত শুই চৰ্চালৈ আহিছে, আন কোনোবাই আকৌ টকাৰ বান্দিল প্ৰদৰ্শন কৰি ভাইৰেল হৈ পৰিছে। ৰাজ্যৰ তৃতীয় তথা অন্তিমটো পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকখনত বিটিআৰৰ এনেদৰে বৃহৎ সংখ্যক ধনৰ বান্দিলৰ সৈতে এগৰাকী ইউপিপিএল নেতাৰ এয়া ফটো ছেছন। প্ৰমোদ বড়ো অতিকে ঘনিষ্ঠ মিনেশ্বৰং ব্ৰহ্মই এনেদৰে প্ৰদৰ্শন কৰে ঘৰত জমা কৰি ৰখা টকাৰ এক নমুনা। ভোটগ্ৰহণৰ এটা দিনৰ পূৰ্বে শাসকীয় দলৰ এজন নেতাই ৰাজহুৱাকৈ টকাৰ প্ৰদৰ্শন কৰা কাণ্ডত ৰাজ্যজুৰি তুমুল চৰ্চা হৈছে। কিছুদিন পূৰ্বলৈকে অতি সাধাৰণ জীৱন যাপন কৰা মিনিশ্বৰঙৰ হাতলৈ ঘপককৈ ক'ৰ পৰা আহিল লাখে লাখে টকা। নিজকে সততে সৎ বুলি জাহিৰ কৰি ফুৰা প্ৰমোদ বড়ো ঘনিষ্ঠৰ এনে বৃহৎ অংকৰ ধন প্ৰদৰ্শন কাৰ্যক সহজভাৱে লোৱা নাই বিৰোধী শিবিৰে। ইউপিপিএল নেতাৰ ঘৰত ওলোৱা এই টকাবোৰ আচলতে কাৰ? দিন আগলৈকে প্ৰমোদ বড়ো ডাঙৰীয়াই ইউপিপিএলৰ যিজন চিফ তেখেতে কৈ আছিল যে হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ 1000 কোটি টকাৰ দুৰ্নীতি আছে। ৰূপ ধৰণে এতিয়া আমি দেখা পাইছোঁ যে ইউপিপিএলৰ নেতাসকলে মানে কোটি কোটি টকা তেওঁলোকৰ ব্যক্তিগতভাৱে ফটো লৈছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত। আৰু এইবিলাক দুৰ্নীতিৰ কাৰণে কি কথা এইখিনি স্পষ্টভাৱে হোৱা উচিত আছিল। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় এটা তদন্ত ব্যৱস্থা কৰা হ'লে সুখী হ'ল হয়, কাৰণ তেখেতসকলৰ এয়া না খাওঁগা না খানে দোংগা বোলা দলটোৰ সহযোগী দলৰ নেতাসকলৰ পৰা এই ধন মানে পোৱা গৈছে। ইউপিপিএল নেতাই গোগ্ৰাসে গিলিছে উন্নয়নৰ বাবে অহা ধন। বাৰে বাৰে এই অভিযোগ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী তথা অন্যান্য নেতা কৰ্মীৰ। আজি চৰকাৰৰ টকাতে ইউপিপিএলৰ কৰ্মীসকলে তেওঁলোকৰ মাজত মানে ভগাই আছে। এইটো বিজেপিয়ে ৰাইজৰ উন্নয়ন কৰাৰ কাৰণে ইউপিপিএল চৰকাৰক বিটিচি দি দিছিলে, কিন্তু ৰাইজৰ উন্নয়নৰ কাম নকৰাকৈ তেওঁলোকে চৰকাৰৰ টকাটো এতিয়া তেওঁলোকৰ কৰ্মীসকলৰ ভিতৰত বিতৰণ কৰি খাই আছে। এইটো আত্মসাৎ কৰিছে। এই কাৰণৰ ওপৰত মানে সঠিক বিচাৰটো ৰাইজে লওক, এইটো মই ৰাইজক অনুৰোধ জনাইছো। কাৰণ হ'ব পাৰে একটা হ'ল কোনোদিন তেনেকুৱা পইচা দেখা পোৱা নাই আৰু জীৱনতো দেখা নাপাব পাৰে। তাৰ কাৰণে এটা হিষ্টৰিক এটা ৰিমাইণ্ডাৰ কৰিবৰ কাৰণে ফটো তুলি ল'ম। আৰু মোৰ লগত ইমান পইচা আছে বুলি বেলেগত নিশ্চয় পঠাইছিল, তাৰ কাৰণে ভাইৰেল হৈছিল। আৰু একটা কাৰণটো হ'ব পাৰে চোৱা ইউপিপিএলত যোগদান হ'লে এনেকুৱা লাখ অফ বান্দল পায়। আমি ইউপিপিএলত জইন হৈ পেলাই কিমান লাখ লাখ পইচা পাইছে, মানে ৰাইজৰ মনটো কাক বা মনটো মানে জয় কৰিব খুজিছে পইচা দি। বুলি ইউপিপিএল ইউদৰে এজন কাৰ্যকৰ্তা তেখেতক টকাৰ বান্ডেল খামচি লৈ যি ফটো ভাইৰেল হ'ল আমি এইখিনিও দেখিছোঁ। গতিকে এই নিৰ্বাচনৰ বেলেগ আমাৰ যিটো গণতান্ত্ৰিক অধিকাৰ তথা আমাৰ ভোট দিয়াৰ যিটো নেকি মৌলিক অধিকাৰ তাতো আঘাত হানাৰ নিশ্চয় কৰবাত নহয় কৰবাত ষড়যন্ত্ৰ আছে, এটা আমি দীক্ষা দিওঁ। বিটিআৰত ইউপিপিএল নেতাই ৰাজহুৱাকৈ ধন প্ৰদৰ্শন কৰাটো এইটোৱে প্ৰথম নহয়। কিছুদিন পূৰ্বে টকাৰ বিচনাত শুই সামাজিক মাধ্যমত ফটো দিছিল আন দুজন ইউপিপিএল নেতাই। ইয়াৰ বাবে বিতৰ্কত সোমাই পৰিছিল প্ৰমোদ বড়ো ঘনিষ্ঠ নেতা বেঞ্জামিন বসুমতাৰী আৰু এণ্টনি নাৰ্জাৰী।
আৰু এনেবোৰ কাণ্ডই প্ৰমোদ বড়ো শাসনকালত যে চৰকাৰী ধনৰ অপব্যয় হৈছে সেই সন্দেহ আৰু অধিক ঘনীভূত কৰিছে ব্যুৰ' ৰিপৰ্ট NB News NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা